ভালে যাব বিষাইছে নি তোমাৰ বিষাইছে নমস্কাৰ স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই আৰু এতিয়া ৰাতিপুৱা 8:30 হৈছে কি হৈছে দেখা আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ সেইকাৰণে যাব বুলি আৰু মানে আজি স্কুল নাই যোৱা যিহেতু দেহা গাটো ইমান এটা ভাল নহয় আৰু চকু অসুখ হৈছে মানে আৰু বহুত মানুহৰে হৈছে এয়া আৰু দেহা একদম যিহেতু স্কুল গৈ আছে স্কুল ল'ৰা ছোৱালী হৈছে সেনেকুৱাও হৈছে নেকি মোৰ মতে তাৰপিছত দাৰ্জিলিং তাই মানে চকুটো ৰঙা দেখিছোঁ অকণ সেইবাবে স্কুল যোৱা নাই আৰু গাটো বৰ এটা ভাল নহয় জ্বৰ লাগিছে বুলি কৈছে তাকে ভাবিছোঁ আজি যদি স্কুল নাই যোৱা ভিডিঅ' এটা আজি আৰম্ভ কৰোঁ বুলি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি তেন্তে হ'লে কেনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কি হৈছে দেহা এইফালে চাগে ইয়াৰ দেহা চকু এটা মানে এনেকৈ সৰু হৈ আছে এয়া ভাল হৈ যাব বিষাইছে নি তোমাৰ বিষাইছে হ'ব একো নহয় ভাল হৈ যাব ন দেউতা আহিব কাইলৈ এয়া চাওকচোন বাৰু ৰাতিপুৱা ল'ৰাই মানে একদম বহি লৈ কঁঠাল মাৰি আছে আৰু ৰ'দো নহয় যিহেতু বতৰটো বৰষুণ দি আছে বতৰটো ঠাণ্ডা আৰু এইফালে ওলাইছে স্কুল যাবলৈ ভতিজা এইফালে স্কুল যাবলৈ ওলাইছে আৰু ৰাতিপুৱা মই তাইকো কণী দিওঁ তাই কৈছে মোক যে মই কল খাইছোঁ মোক উঠাবা দেই খুৰী আৰু এইফালে চাগে ৰাতিপুৱা এতিয়া মাছ অনা হৈছে এইখিনি এতিয়া বাছি লওঁ গৰৈ মাছ আৰু এইজনী পৰি গৈছে কাৱৈজনী আৰু এতিয়া ধুনীয়াকৈ মই মাছখিনি বাছি লওঁ তাৰপিছত বৌয়ে ভেদাইলতা নৰসিংহ পাত আনিছে বিষাইছে হ'ব একো নহয় দিয়া ভাল হৈ যাব আৰু বৌয়ে মানে ভেদাইলতা আৰু নৰসিংহ পাত এনেকৈ বিচাৰি আনিছে আৰু গৰৈ মাছ আনিছে যিহেতু গৰৈ মাছৰ লগত এনেকৈ বনোৱা হ'ব ভোক লাগিছে এবাৰ ভাত হ'ব আৰু এতিয়া ধুনীয়াকৈ মাছখিনি এতিয়া বাছি লওঁগৈ আৰু কি বনাই সকলোবোৰ অকণকৈ দেখা যায় আপোনালোকে চাই যাব আৰু ইফালে দেহা চাওক পূৰা চশমা লগাই দেহা আৰু ইফালে কঁঠাল কাটি থোৱা আছে ৰাতিপুৱা ল'ৰাই মানে পূৰা কঁঠাল খাই দিলে আজি দেহা চাই দেউতা আহিব ন এইখিনি বাছি লওঁগৈ দেই তুমি যোৱা আগফালে খেলি থাকা ভাইটি ওচৰলৈ নাযাবা দেই দেহা চাগে ইয়াৰ ভেদাইলতা ক'ত পালে এইখিনি আৰু এইখিনি নৰসিংহ পাত তিনিআলি কোমলীয়া ন এইখিনি এতিয়া গৰৈ মাছৰ লগত বনোৱা হ'ব A few moments later. এয়া হৈছে ভেদাইলতা মানে পিচি অনা হ'ল এয়া ইফালে পিঁয়াজ মানে অকণ ভাজি লোৱা হৈছে আৰু ইফালে আলু যে দেখিছে এই আলুখিনি মানে বইল কৰি লৈ পিনি ভেদাইলতা চব্জিত অকণমান দি দিব মানে তেতিয়া মানে চব্জিখন অকণমান ডাঠ হয় নহ'লে বৰ বেছি পনীয়া হৈ যায় যে সেইকাৰণে মানে আলু অকণমান দিব লাগে আৰু এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু গৰৈ মাছখিনি সৰু টুকুৰা কৰি লোৱা হৈছে এইফালে হালধি দি দিয়া হৈছে আৰু সেয়া ভেদাইলতা দেখিছে পূৰা ধুনীয়াকৈ দি দিছে এতিয়া আৰু অকণমান পানী দি দিব আৰু পানী নিদিলে মানে বৰ বেছি ডাঠ হৈ যায় যে ৰাতিপুৱা পূৰা কঁঠাল ভাল লাগি গৈছে ভাল লাগিছে নাই কঁঠাল চাওঁ বোলে দেহা কি ফেটাকি আছা ভালকৈ বহি খোৱা আকৌ কেনেকুৱা খাওঁ টেষ্টি নে আপোনাৰ আৰু এটা চাওঁ চাওঁ এবাৰ চাই দিয়া আকৌ
দিয়া হৈ গ'ল আৰু এইফালে চাগে আমাৰ ভেদাইলতা আৰু গৰৈ মাছৰ তৰকাৰী হৈ গ'ল আৰু ৰঙালাও ভাজি লগত আছে ৰঙালাও আৰু দেহাক ধুনীয়াকৈ ভাতটো দিলোঁ এতিয়া দেহা এয়া পাম খোৱা মই খুৱাই দিম নেকি হা ভাত ধুলা দালি খাবা নে দালি কেলৈ নোখোৱা এতিয়া তোমাৰ ভাত বাঢ়িলোঁ নহয় মই আমাৰ দেহা খাই লোৱা দেই এইকেইটা আমাৰ ল'ৰা ভাত আৰু এইফালে আমাৰ দেহা ভাত খোৱা ফ্ৰিজত পানী নাই আহা আৰু এতিয়া দেহাক মই ধুনীয়াকৈ ভাতকেইটা খুৱাই লওঁ তাই মানে ফ্ৰিজৰ পানী খোৱা হোৱা গৈছে নালাগে বোলো গাটো ভাল নহয় ইমান খাবলৈ আৰু ধুনীয়াকৈ তাইক ভাতকেইটা খুৱাই লওঁ আৰু পুৰা বৰষুণ আহিবলৈ আৰম্ভ কৰিলেই মানে কি ক'ব আৰু একবেলা বৰষুণ একবেলা ৰ'দ এতিয়া ভাত পানী খাই মেলি ধুনীয়াকৈ আজৰি হ'লোঁ আৰু এতিয়া দুপৰীয়া হ'লহি আৰু ভাবিছোঁ এতিয়া ধুনীয়াকৈ চাহ একাপ খাই লওঁ বুলি চাহ একাপ খাই মেলি মানে অকণমান দেহাটো মানে তাৰো গাটো যিহেতু ভাল নহয় অথনি কৈছিলোঁ চকুৰ অসুখ হৈছে মই এতিয়া মানে আগফালে ওলাই আহিছোঁ মানে কাপোৰ কানি যিহেতু অকণমান আজি ধুই দিছিলোঁ আৰু স্কুল যোৱা নাই কাপোৰ কানি কেইটামান ধুলোঁ ৰাতিপুৱা ধুই মেলি মানে আজি আৰু গোটেই কাপোৰখিনি মানে বতাহত পৰি গৈছে তাকে কাপোৰখিনি অকণ উঠাই লওঁ উঠাই মেলি আকৌ ভিতৰলৈ যাওঁ ভিতৰলৈ গৈ ধুনীয়াকৈ চাহ একাপ খাই লওঁ চাহ একাপ খাই দেহাটো দেখোন আজি কি কৰি আছে তেন্তে যাওঁ বোলো চাগে মোৰ চাহ হৈ গ'ল ধুনীয়াকৈ এতিয়া চাহকাপ খাই লওঁ ব'লা পিছফালে ব'লা